মা মোক যাব লগা আছিল মাছ মাৰিবলৈ ভেবেলাৰ লগত। ঠিকেই আছে মহাৰাণী, তোমাৰ কামনো কি আছে? খালি লেপটপ চলোৱা, ফ্ৰী ফায়াৰ খেলা আৰু ভেবেলাৰ লগত ভেবেলাই ঘূৰি থকা। মই আপোনাৰ চবতকৈ মৰম লগা ছোৱালী, আকৌ তাকো আপুনি মোক গালি দিব এনে যদি কয় তেতিয়াহ'লে ভাল নালাগে মোক। ঠিক আছে ঠিক হ'ব আছে, মা, ভাত ভাত খাই বাঢ়ি লোৱা, দিয়ক, যোৱা। মই খাইখিনি যাওঁ আৰু। এইটো লোৱা মহাৰাণী, মাংসৰ পিচ। সদায় মাংস লাগে। কেতিয়াবা মাছ নহ'লে মাংস, কেতিয়াবা মাছ নহ'লে মাংস। কি যে পাইছেনে ইয়াৰ মাংসৰ ভূত, হে ভগৱান। ৰক্ষা কৰক আমাক আৰু। মা, আপুনি মোক ইমান গালি দি থাকে সদায় বেছি মাংস খাম, মাছ খাম, তেতিয়াহে মই ডাঙৰ হ'ম। হে প্ৰভু ৰক্ষা কৰক। ঠিকেই আছে, খা আৰু বেবেলাৰ লগত ঘূৰ। হেল্ল' বাবলা, তুমি ক'ত আছা? মই আহি আছো তোমাৰ লগত, মাছ মাৰিব যাম। মায়ে ইমান দম চম যিখিনি ভাত খুৱাই, মাংস দিছে ইমান মাত্ৰ 2 পিচ, মোক মাছ লাগিবই লাগিব। আৰু দুজনে মিলি কিনে মাছ মাৰিম, ঠিক আছে? মই আহি আছো নদী পাৰত। হেবলা, তুমি কি কৰি আছা কুঁৱাখনৰ ওপৰত বহি কিনে? মোৰ কাৰণে কিবা ৰাখিছা নে নাই? বঞ্চি চঞ্চি মাছ পাৰিম ব'লা, ইয়াত থাকি লাভ নাই। তুমি আহিলা নহয়, মই 1 ঘণ্টাৰ পৰা বাট চাই আছো, ভেকুলীবোৰ চাই আছিলো কুঁৱাখনৰ। তুমি ইমান দেৰি কৰিলা, বাপৰে। ব'লা, এতিয়া বহুত দেৰি হ'ল, ব'লা। ক'ত আহিছে বঞ্চিবোৰ? ব'লা লৈ আনো। চোৱা ইয়াক, ইমান দেৰি কৰি আহিছে আকৌ মোকে দম দিয়ে। ব'লা, পুখুৰীৰ ওচৰত আছে চব, মাছ মাৰিম আৰু তাতে আছে চব বস্তু লুকাই ৰাখিছো মই। আহি থাকাচোন সোনকালে। মই দেখাই আছো নহয় ক'ত আছে ক'ত নাই। ইমান আত্মনি, বাপৰে। মাছ মাৰিব আহিছে নে কাম কৰিব আহিছে বেলেগ কিবা? চালি এইটো বঞ্চিটো লোৱা আৰু সোনকালে ব'লা, মাছ মাৰো। মাছ মাৰিব জানানে নাই? মাছ ধৰিব পাৰিবানে নাই সন্দেহ আছে আজি। ভগৱানৰ কৃপাত পালো আজি, চাইছা? হা। হ'ব বন্ধুসকল, কাহিনীটো যদি ভাল লাগিছে, নেক্সট পাৰ্টটো আহিব। তাত কি ঘটনা ঘটিল মাছ মাৰিব গৈখিনি গোটেই আপোনালোকৰ ওচৰত আমি ব্যক্ত কৰিম। তেতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। অ'কে বন্ধুসকল, মই আপোনালোক লগ কৰিম নেক্সট ভিডিঅ'ত নেক্সট কাহিনী লৈখিনি। অ'কে, বাই।